লকনিহঁত মই আজি তোমালোকলৈ লৈ আহিছোঁ শিশু কৃষ্ণ আৰু কংসবধৰ কাহিনী। তোমালোকে হয়তো কৃষ্ণৰ কাহিনী ভালদৰে জানাই, তথাপি আজি জন্মদিন বুলি আকৌ শুনো আহাচোন। লগতে জন্মদিন বুলি শুভেচ্ছা আৰু সেৱাও জনাওঁ। তোমালোকে তোমালোকৰ সকলো বন্ধুকে শ্বেয়াৰ কৰিবা দেই। আৰু যিসকল অকণিয়ে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবো কৰিবা, তেতিয়া মোৰ সাধুবোৰ সদায় শুনি থাকিব পাৰিবা। তোমালোকে বাৰু জন্মাষ্টমী পাতানে? ভগৱান কৃষ্ণৰ জন্ম হৈছিল আমাৰ অসমীয়াৰ মতে ভাদ মাহৰ অষ্টমী তিথিৰ দিনা। সেয়ে এই তিথিৰ দিনা জন্মাষ্টমী হিচাপে উদযাপন কৰা হয়। মানে আমাৰ যিদৰে জন্মদিন পাতোঁ, ঠিক সেইদৰে ভগৱান কৃষ্ণৰো জন্মদিন পতা হয়। ভগৱানে সদায় দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ, অৰ্থাৎ দুষ্টক শাস্তি দিবলৈ আৰু ভাল মানুহক মৰমেৰে ৰাখিবৰ কাৰণে পৃথিৱীত জন্ম লয়। আৰু সেয়ে ভগৱান বিষ্ণুৱেও কৃষ্ণ ৰূপত মানুহ হিচাপে জন্ম হৈছিল আৰু অত্যাচাৰী মানে অতি বেয়া ৰজা কংসক বধ কৰিছিল। ভগৱান কৃষ্ণ প্ৰকৃততে কাৰ পুত্ৰ আছিল তোমালোকে জানানে? তেওঁ বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ আছিল। দৈৱকী আছিল ৰজা কংসৰ ভনীয়েক। বসুদেৱ আৰু দৈৱকীৰ বিয়াৰ পিছত কংসই নিজে ৰথত তুলি ভনীয়েকক আগবঢ়াই থ'বলৈ গৈছিলে। কিন্তু হঠাৎ আকাশৰ পৰা কোনোবাই যেন ক'লে, ৰজা কংস, তোৰ দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত মৃত্যু হ'ব। অষ্টম পুত্ৰ মানে 8 নম্বৰ পুত্ৰ। কংসই এই কথা শুনি খুব ভয় খালে আৰু খঙতে বসুদেৱ দৈৱকীক উভতাই আনি কাৰাগাৰত ভৰাই থ'লে, মানে জেলত ভৰাই থ'লে। কাৰাগাৰত থাকোঁতে দৈৱকীৰ জন্ম হোৱা এটা এটাকৈ 7টা সন্তানক কংসই বধ কৰিলে। শেষত কৃষ্ণৰ 8 নম্বৰ পুত্ৰ হিচাপে জন্ম হৈছিল। জন্ম হোৱাৰ আগে আগে ভগৱান বিষ্ণুৱে বসুদেৱ আৰু দৈৱকীক দেখা দিছিল আৰু কংসই যাতে জন্ম হোৱাৰ লগে লগে অষ্টম পুত্ৰক মাৰিব নোৱাৰে, সেয়ে কৈছিল, বসুদেৱ, মই দৈৱকীৰ গৰ্ভত আজি অষ্টম পুত্ৰ হিচাপে জন্ম ল'ম। মই জন্ম হোৱাৰ লগে লগে গোকুলৰ ৰজাক নন্দৰ ঘৰত থৈ আহিবা আৰু নন্দৰ পত্নী যশোদাৰ এজনী ছোৱালী সন্তানৰ জন্ম হ'ব। সেই সন্তানক তুমি লগত লৈ আহিবা। তুমি অলপো চিন্তা নকৰিবা, মই তোমাক সকলো ধৰণেৰে সহায় কৰিম। আৰু সেইদিনা ৰাতি 12 বজাত বতাহ ধুমুহা, গাজনি ঢেৰেকনি আৰু শিল বৰষুণৰ মাজত কৃষ্ণৰ জন্ম হৈছিল। কৃষ্ণ জন্ম হোৱাৰ লগে লগে চাৰিওদিশ উজ্বলি উঠিছিল আৰু শংখ, ঘণ্টা, দবা, কাঁহ আদি বাজি উঠিছিল। দৈৱকীয়ে জন্ম হোৱাৰ লগে লগে অকণমানি সন্তানটিক বুকুত সাৱটি ধৰিছিল, কিন্তু অতি দুখেৰে সন্তানটিৰ ৰক্ষাৰ কথা চিন্তা কৰি বসুদেৱৰ হাতত তুলিও দিছিল। বসুদেৱেও বিষ্ণুৱে কোৱাৰ দৰে সন্তানটোক এটি পাচিত ভৰাই গোকুলত থ'বৰ কাৰণে সাজু হৈছিল। হঠাৎ বসুদেৱৰ হাত ভৰিত বান্ধি থোৱা শিকলিবোৰ খুলি পৰিছিল। কাৰাগাৰৰ দুৱাৰ নিজে নিজেই খোল খাই গৈছিল আৰু ৰখীয়াবিলাকে টোপনিত লাল গৈছিল। বসুদেৱে মূৰত পাচিটো লৈ লাহে লাহে ওলাই গৈছিল। গোকুললৈ যাবলৈ আকৌ যমুনা নদীখন পাৰ হ'ব লাগে, কিন্তু নদীখনেও বসুদেৱক বাট উলিয়াই দিছিল। পাচিত থকা সন্তানটো যাতে বৰষুণত তিতি নাযায়, সেই সৰ্পৰাজে ফণা তুলি পাচিটো আৱৰি ধৰিছিল আৰু বসুদেৱক আগবঢ়াই লৈ গৈছিল। সেই বসুদেৱে নিশ্চিন্ত মনেৰে গোকুলত উপস্থিত হৈছিলগৈ, মানে নন্দৰ ঘৰ পাইছিলগৈ। কৃষ্ণক যশোদাৰ কাষত থৈ যশোদাৰ অকণমানি ছোৱালীজনী কোলাত তুলি পুনৰ মথুৰালৈ ঘূৰি আহিছিল। নন্দ আৰু যশোদা ইমান গভীৰ টোপনিত আছিল যে একো গমেই পোৱা নাছিল। বসুদেৱে অকণমানি ছোৱালীজনীক লৈ পুনৰ কাৰাগাৰলৈ ঘূৰি আহিল। পিছদিনা কংসই সেই ছোৱালী সন্তানটোকো এৰা নাছিল। দৈৱকীৰ হাতৰ পৰা কাঢ়ি নি মাৰিব খোজোতেই
সন্তানটি হাতৰ পৰা উৰি গুচি গৈছিল আৰু দেৱী মহামায়াৰ ৰূপ লৈছিল আৰু কংসক কৈছিল, দুষ্ট কংস, তোক বধ কৰিবলৈ অষ্টম পুত্ৰৰ জন্ম হৈছেই, তই মৰিবলৈ সাজু হৈ থাক। এই বুলি দেৱী অন্তৰ্ধান হৈ গৈছিল, মানে নাইকিয়া হৈ গৈছিল। আনফালে আকৌ গোকুলত পিছদিনা নন্দৰ ঘৰত পুত্ৰ জন্ম হোৱাৰ বাবে নন্দ আৰু যশোদা আনন্দত আত্মহাৰা হৈছিল। যশোদাই অকণমানি শিশুটিক বুকুত সাপতি ধৰি চুমাৰে উপচাই দিছিল। গোটেই গোকুলবাসীয়েই নন্দ ৰজাৰ ঘৰত গোট খাই নাচ গান কৰি মিলি জুলি পুত্ৰ জন্মৰ উৎসৱ পাতিছিল। পিছত এই সন্তানটিৰ নামেই কৃষ্ণ ৰাখিছিল। কংসই কৃষ্ণৰ কথা গম পাই কৃষ্ণক মাৰিবলৈ কেইবাবাৰো অসুৰ পঠাইছিল, কিন্তু মানৱৰূপী ভগৱান কৃষ্ণৰ হাতত সকলো অসুৰৰ মৃত্যু হৈছিল। কণমানি কৃষ্ণই লগৰ লগৰীয়াৰ লগত কি কৰিছিল জানা? গৰু চৰাবলৈও গৈছিল। লগত গৈছিল দাদাক বলৰাম। এইদৰে ঘূৰি ফুৰোঁতে কণমানি কৃষ্ণই বহুত শিশুলীলা কৰিছিল, যিবোৰ শুনি আমি আজিও বৰ আনন্দ পাওঁ। তোমালোকে পোৱানে বাৰু? কৃষ্ণই আকৌ দৈ, মাখন, ক্ৰীম এই সকলোবোৰ খাই বৰ ভাল পাইছিল। নিজৰ ঘৰত এই সকলোবোৰ উভৈনদী হৈ থাকোঁতেও গোৱালীৰ ঘৰত সোমাই দৈ, মাখন আদি লগৰীয়াৰ লগত চুৰি কৰি খাইছিল। আৰু ধৰা পৰিলে কি কৈছিল জানা? নাই খোৱা বুলি মিছা মাতিছিল। যশোদাই এইবোৰ দুষ্টালিৰ বাবে ঘৰত বান্ধি থৈ শাস্তিও দিছিল কেতিয়াবা। কিন্তু গোটেই গোকুলবাসীৰ বাবে কৃষ্ণ আছিল অতি মৰমৰ। এইদৰে গোকুলবাসীৰ মাজত কৃষ্ণ লাহে লাহে ডাঙৰ হৈছিল আৰু এদিন ডাঙৰ হৈ বলৰামৰ সৈতে মথুৰালৈ গৈছিল আৰু মথুৰালৈ গৈ মামাক কংসক বধ কৰিছিল আৰু বসুদেৱ দৈৱকীক মুক্ত কৰি বসুদেৱক মথুৰাৰ ৰজা পাতি দিছিল। এইদৰেই দুষ্টক ভগৱান কৃষ্ণই দমন কৰিছিল। আজি কৃষ্ণৰ জন্মদিনৰ দিনা আমি সকলোৱে তেওঁৰ চৰণত প্ৰণাম জনাওঁ আহা আৰু এটি সুন্দৰ ভজনেৰে ভগৱান কৃষ্ণক শুভেচ্ছাও জনাওঁ। মধুৰ মধুৰ মুৰলীয়া বাজে, মধুৰ মধুৰ মুৰলীয়া বাজে, বৃন্দাবন ধন কৃষ্ণ কনৈয়া, বৃন্দাবন ধন কৃষ্ণ কনৈয়া, মধুর মধুর মুরলিয়া বাজে, দেবকী নন্দন यशोदा बाला, देवकी नंदन यशोदा बाला, सुंदर रूप वेणुगोपाल, सुंदर रूप वेणुगोपाल, मधुर मधुर मुरलिया बाजे, वृंदावन धन कृष्ण कन्हैया, मधुर मधुर मुरलिया बाजे, मधुर मधुर मुरलिया बाजे।